दिनै बिटिआर थिकादार गौतमनि गाहाय नेहाथारि बिक्रम दैमारि बारग' एमएलए हितेश बसुमतारी आरो दावराव देख्रेब नार्जारि मोना क'क्राझार जिल्ला बिजिरसालियाव हियारिंनि थाखाय नुजाथियो। मख'जाथावदि बिथांमोन साथामनि हेंथायै थानाय केसनि हियारिंआ दासिमबो जोबनानै थाङाखै, जायनि जाउनाव दिनै बिथांमोना साथामबो जयै क'क्राझार बिजिरसालियाव नुजाथिनांगौ जायो। गुबुन फारसेथिं बिजिरसालियाव नुजाथिनायनि उनाव थिकादार गौतमनि गाहाय नेहाथारि बिक्रम दैमारिया खौरां बिजोङाव ओरैबायदि फोरमायो। 19 तारिख जितु आमार আজি ডেট আছিলে হিতেশ ছাৰ ডাঙৰীয়া আৰু দাউৰ দেখ্ৰেপ ছাৰ ডাঙৰীয়া আজি আমি এটেণ্ডেণ্ট হ'লোঁ। তাতে যি কেছ আছিল ইয়াৰ বিষয়ে এটেণ্ডেঞ্চ আছিল। আজি আমি ভালে ভালে গ'লোঁ আৰু নেক্সট টাইম আৰু আকৌ হ'ব। এতিয়া যিটো মোক ধাৰা দিছে বা হিতেশ ছাৰক হওক বা দাউৰ দেখ্ৰেপ হওক UFA এক্ট বুলি কয়, যিটো দেশদ্ৰোহী বুলি আমাক মানে ধাৰা লগাই দিছে। এতিয়া আপোনালোকৰ মাজত মই সেইটোৱে ক'ব বিচাৰিছোঁ যে ৰুলিং গভৰ্ণমেণ্টত থকা ৰাজনৈতিক দলক সমালোচনা কৰিলে বিক্ৰম दैमारि দেশদ্ৰোহী হয়নে? বিচাৰ একৰৰ দফাবিলাক যি ক্লজেছবিলাক আছে, এই ক্লজবিলাক বৰ্তমান ইমপ্লিমেণ্টেশ্যন কৰিব পৰা নাই। এই ইমপ্লিমেণ্টেশ্যন কৰিব নোৱাৰাৰ কাৰণে ছ'চিয়েল মিডিয়াত নিউজ পৰ্টেলবিলাকৰ মাজত যদি এইবোৰ কথা ৰাইজৰ অৱগত কৰিলে বিক্ৰম दैमारि দেশদ্ৰোহী হয়নে? নহয়। বিচাৰ একৰৰ দফা মতে ক্লজেছ মতে এৰিয়া এক্সটেনশ্যন ভিলেজ ইনক্লুচিভ বৰ্তমানলৈকে একো হোৱা নাই। এইবিলাক কথা ৰাইজক অৱগত কৰিলে বিক্ৰম दैमारि দেশদ্ৰোহী হয়, যিটো মোক ধাৰা দিছে। আৰু যিটো ইমান ডাঙৰ একৰ্ডৰ পিছতো ৰঞ্জন दैमारि জেলতে অবৈধ হৈ আছে, কাৰাগাৰত আছে। ৰঞ্জন दैमारिৰ লগত 5 ডজনতকৈ অধিক ex-NDP-বিলাক জেলতে আছে, কাৰাগাৰতে আছে। এইবিলাকৰ কথা ৰাইজক আগত যদি ছ'চিয়েল মিডিয়াত মই কওঁ এইবিলাক কি হৈছে, এইবোৰ কথা ক'লে বিক্ৰম दैमारि দেশদ্ৰোহী হয়, জেললৈ প্ৰেৰণ কৰে, চাকৰি দিব পৰা নাই। এইবোৰ কথা ৰাইজক মই এই ৰুলিং গভৰ্ণমেণ্টক সমালোচনা কৰিলে বিক্ৰম दैमारि দেশদ্ৰোহী হয়। ল'ৰাবিলাক ডেকা ল'ৰা যিবিলাক ইউথছ একৰৰ মতে চাকৰি পাব লাগিছিল, পাৰামিলিটাৰী পুলিচ আৰ্মি একৰ্ডত আছে, এইবিলাক দিব লাগিছিল। নিদিয়াৰ কাৰণে মই যদি গভৰ্ণমেণ্টক যদি সমালোচনা কৰে বিক্ৰম दैमारि দেশদ্ৰোহী হয়নে? নহয়। যিটো ধাৰা মোক দিছে মই বুলি দেশদ্ৰোহী বিক্ৰম दैमारि এই ইণ্ডিয়ানৰ লোৱাৰ এগেইনষ্টত কথা কোৱা হৈছে বুলি মোক কৰিছে, মোক জেলত প্ৰেৰণ কৰিছে। আনএকচেপ্টেড 91 ডেজ মই জেলত থাকিব লগা হৈছে। পুলিচৰ কাম কি? মই পুলিচৰ ওপৰত বিশ্বাস আছে। পুলিচৰ কাম কি? ৰাইজক ৰক্ষণাবেক্ষণা দিয়া। কোনোবা ব্যক্তিয়ে যদি বিপদত পৰিছে তেখেতসকলক ছেফগাৰ্ড দিয়াটো, ৰক্ষা কৰাটো পুলিচৰ কাম। মিটিং হ'লে দেখোন যেন এক্সিডেণ্ট নহয় তাৰ কাৰণে পুলিচে ৰক্ষা কৰে, ছেফগাৰ্ড দিয়ে, সেইটোৱে পুলিচৰ কাম। বাইক স্পীড চলালে, গাড়ী স্পীড চলালে পুলিচে কয় স্পীড নচলাবা তুমি, এক্সিডেণ্ট হ'ব। এইটো পুলিচৰ কাম, ৰক্ষা কৰে, পাব্লিকক জনতাক ৰক্ষা কৰে। কিন্তু ৰুলিং গভৰ্ণমেণ্টত থকা ৰাজনৈতিক দলক বিক্ৰমে যদি সমালোচনা কৰে দেশদ্ৰোহী হয়। এজন পুলিচৰ কাম কেনেকুৱা মই ক'ব বিচাৰিছোঁ। কোকৰাঝাৰ সদৰ থানাত মই যেতিয়া সদৰ থানাত আছিলোঁ, আমিনুল হুছেইন বুলি এজন ব্যক্তিয়ে ৰাতি 10:30 বজাত মানুহ বিচাৰি আছে। কিয়? কোনটোবা কোকৰাঝাৰ এটা ৱৰ্ক নাম্বাৰত এজন মানুহ পৰি আছে। তেখেতক বচাবৰ কাৰণে এজন আমিনুল হুছেইন বুলি এজন SI পুলিচে মানুহ বিচাৰি আছে যে তেখেতক উঠাই আনি চেফটি জেগা ৰাখিব লাগে। 11:30 বজাত তেখেতে এজন ব্যক্তিক উঠাই ফালে চেফটি জেগাত ৰক্ষা কৰিছে। পুলিচৰ কাম এইটোৱে।
কিন্তু আজি চাওক মই ঘৰত শুই আছিলোঁ ঘৰত মই নিজৰ ল'ৰাৰ লগত শুই আছিলোঁ চুচুৰবোৰৰ ঘৰত কিন্তু মোক উঠাই আনি পেলাই দেশদ্ৰোহী বুলি মোক জেলত প্ৰেৰণ কৰিছে পুলিচৰ কাম কি কোনোবা ৰাজনীতিক নেতাই ক'লে বিক্ৰমক দেশদ্ৰোহী লগাই দিয়ক আৰ্মছ এক্ট লগাই দিয়ক কাকবা এইটোতো পুলিচৰ কাম নহয় পুলিচক মই সন্মান জনাওঁ আইনক মই সন্মান জনাওঁ এতিয়া চাওক এইটোৱে আৰু এইটোকে ক'লোঁ মই গভমেণ্টক ৰুলিং গভমেণ্টক থকা ৰাজনৈতিক দলক সমালোচনা কৰি এইটো দেশদ্ৰোহী নহয় মোক যিটো UAP এড বুলি মোক ধাৰা দিছে দেশদ্ৰোহী দেশদ্ৰোহী হয় নেকি মই কোনোবা হাথিয়াৰ লোৱা ব্যক্তিৰ লগত মই কোনোবা আলোচনা কৰিছোঁ নেকি নাই আনএকচেপ্টেড তাৰ কাৰণে কৈছোঁ মই গভমেণ্টক মই কিয় কৈ আছোঁ যে বিচাৰ হোৱাৰ পিছত বিচাৰ চুক্তি হোৱাৰ পিছত গোটেই যিটো মই এভিডেন্স মই কৈ আছোঁ আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পায়ে থাকোঁ এইবিলাক কিয় হৈ আছে প্ৰমোদ বড়োক মই কৈ আছোঁ বিজেপি UPPL আৰু GSP বা কংগ্ৰেছ এক লগ লৈ ফালে গভমেণ্ট কৰি আছে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ আছে বুলি ভাবি নেকি এইটোকে মই ক'ব খুজিছোঁ যে ৰাজনীতিক দলৰ থকা ৰাজনীতিক দলক গভমেণ্টত থকা ৰাজনীতিক দলক সমালোচনা কৰিতো দেশদ্ৰোহী নহয় মোৰ দায় কি নহয় জানো মোৰ দায় কি গভমেণ্টক সমালোচনা কৰি থকাৰ কাৰণে হৈছে এতিয়া যিটো আপোনালোকে সুধিছে ইয়াৰ উত্তৰটো এইটোৱে কিন্তু মই শুনক মোক কোনোবা অন্যায় কৰিছে মই অন্যায় কৰিব যোৱা নাই মোক কোনোবা জেলত প্ৰেৰণ কৰিছে মই কাকো জেলত প্ৰেৰণ কৰিব নোৱাৰোঁ লিখা আছে শাস্ত্ৰত লিখা আছে কুকৰ্মৰ দ্বাৰাই পৰাজিত নহয় সুকৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজিত কৰক ভাল কাম কৰি পেলাই বেয়া কামক পৰাজিত কৰক বুলি কৈছে তাৰ কাৰণে মোক কোনোবা যদি অন্যায় কৰিছে মই অন্যায় কৰিব নাযাওঁ মই BTCৰ কাৰণে মাত মাতি যাম BTCত কি হৈ আছে সঁচাকৈ কি হৈ আছে এইবোৰ কথা মই অৱগত কৰি আছোঁ এইখিনিয়ে কথা মোৰ কিমানখিনি আগবঢ়াই আছে এতিয়া যে এজ ইট ইজ আছে মাজতে UAP এড যিটো ধাৰা এইটো কেইদিনমানৰ কাৰণে আউট কৰিছিল বা ডিলেট কৰিছিল আৰু আকৌ লগাই দিছে নিশ্চয় তাতে কোনোবা জাপি দিয়ক লছ কৰিব নালাগে বুলি নিশ্চয় কৈছে উই আৰ ৰেডি আমি বিশ্বাস আছে পুলিচৰ ওপৰতো আমি বিশ্বাস আছে কিন্তু কিছুমান থাকে দুটা ফেক এটা ভাল কাম কৰা পুলিচ আৰু কিছুমান ৰাজনৈতিক দলত জড়িত থকা পুলিচো থাকিব পাৰে ইয়াৰ কাৰণে হয়তো আৰু আকৌ উঠাই দিছে কেছটো কিন্তু আমিতো ৰেডি যিটো কাম কৰি গৈছোঁ আমি ৰাইজৰ কাৰণে মাত মাতি আছোঁ আমি মাত মাতি যাম ক'ব লগাটো একো নাই ঈশ্বৰে কি কৰে হয় আমি প্ৰাৰ্থনাত আছোঁ সকলো ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে গীৰ্জাত মন্দিৰত মছজিদত আমাৰ কাৰণে নিশ্চয় প্ৰাৰ্থনা কৰিছে যেন ভালে কাম কৰি যাওক আমাৰ BTCৰ কাৰণে বুলি আমি বিশ্বাস আছোঁ